তদন্ত কমিটিয়ে 7 জনৰ নাম দিছে তো সেইকাৰণে এই কেটা নামে মই পঢ়ি দিছো বাকিখিনি মই নিজে এটা মন্তব্য দিলে ঠিক নহব এই ঘটনা হওক কেনেকৈ শিক্ষা গাফিলতি মানে তেওঁলোকৰ এই ডিউটিখিনি ভালকৈ কৰা নাছিল বুলি কৈছে আৰু ডেৰিলিকশ্যন অফ ডিউটি আৰু বাকি যেনেকৈ আমাৰ অধ্যাপকসকলক তেওঁলোকে ভালকৈ চলাব পৰা নাই বুলি কৈছে তো সেইখিনি বিষয়ে তেওঁলোকক ছাছপেণ্ড কৰিছে আৰু 3জনী হৈ গ'ল এজনীটো এৰেষ্ট কৰিলে আৰু চন্দনা নথ আৰু গম্ভীৰ দেৱী তেওঁলোকক অলৰেডি ছাছপেনশ্যন কৰিলে ফল মানে তেওঁলোকৰ প্ৰতিবেদনটি তেওঁলোকৰ আমাক সেনেকৈ আৰু দিয়া নাই আৰু ফল্টৰ কথা আমাক কোৱা নাই যেহেতু গাফিলতি কৰিছে বুলি কৈছে আমালৈ খালি এইখিনি ছাছপেনশ্যন অৰ্ডাৰ দিছে বাকী ডিটেইলছত সেনেকৈ আমালৈ নিদিয়ে আৰু আন্তঃগাঁথনিৰ লগত কৈছে যে আমাৰ যোনখিনি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰখিনি ফ'ল' কৰিব লাগে আৰু আপোনালোকে জানে যে মোৰ ইয়াতে এপইণ্টমেণ্টটো তাৰ ঘটনাৰ পিছতে হৈছে ত' এতিয়া মই বা আমাৰ যোনখিনি কমিটি আমাৰ চবৰে থাকে এইখন ৰিলিজৰ কমিটি আছে আমাৰ কেজুৱেলিটিৰ কমিটি থাকে গোটেইখিনি চাই ল'ম যে আৰু কিবা যদি লাগে আমি নিশ্চয় আমাৰ যোনবিলাক ওপৰত বিষয়া থাকে যেনে আমি প্ৰথমতে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন তাৰপিছত DME পিছত মেডিকেল এডুকেশ্যনলৈ লিখিব লাগে যে এইখিনি আমাৰ লাগে আমি গোটেইখিনি চালি জাৰি চাই আছোঁ ইনফেক্ট আজি আমাৰ 1 বজাত মিটিং এখনো আছে